guys, good morning and welcome back to my YouTube channel. Namaskar, মই নেহা আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আৰু আজি ঈদ হয় আৰু সকলোকে হ্যাপি ঈদ মুবাৰক। সো গাইজ আজি ক'ত যাও কি কৰো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, তেন্তে ভিডিওটো শেষলৈকে চাই থাকিব, স্কিপ নকৰিব। তেন্তে পলম নকৰি ষ্টাৰ্ট দা ভিডিও। আৰু মই এতিয়া সেৱাই বনাই আছো গাইজ। সেৱাই খাই আছা গাইজ। গাছা ধুই আহিলো আৰু এই আছিঘাট ৰেডি হৈছে, নামাজ পঢ়িব যাব। এয়া খাই আছে, ইফালে আমাৰ মইনা খাই আছা তুমি ন? ঈদ মুবাৰক বুলি কোৱা আশিক। আৰু এইফালে ৰেডি হৈ আছে বাপেক পুতেক ঈদৰ নামাজ পঢ়িব যাবৰ কাৰণে। আশিক মই পোলাও বনাই আছো আৰু আপোনালোকক দেখুৱাম, চাব। এয়া মই পোলাও বনাই আছো, এয়া গাইজ চাওক। গাইজ হৈ গ'ল পোলাও আৰু এয়া চাওক বনালো। আৰু চিকেন পোলাও এয়াতো আমি খাম এতিয়া। আৰু চাই থাকিব ভিডিওটো শেষলৈকে। খোৱা দোৱা হৈ গ'ল আৰু এতিয়া আমি অলপ ফুৰিবলৈ যাওঁ আৰু আপোনালোককো লগত লৈ যাম আৰু পুৰা এনজয় কৰি থাকক আমাৰ লগত। আৰু মাৰ ঘৰতো যাম আৰু ভাবিছোঁ অলপ ধুনীয়া লোকেশ্যন এটাতো যাম, তেন্তে চাই থাকিব ভিডিওটো শেষলৈকে। আৰু আমাৰ এইফালে মইনা আমাৰ ৰেডি হৈ গৈছে, এইটো আমাৰ মইনা। আমি তো গাইজ ওলালোঁ, আমি এতিয়া গৈ আছোঁ। আৰু লগাই দিছা, এই আমাৰ মইনা নাচি আছে। আমাৰ মইনা নাচি আছে এইফালে। এইফালে আশিক। গ্ৰীণউড ৰিজৰ্টত আজি ফাৰ্ষ্ট টাইম আহিছোঁ, বহুত ধুনীয়া লাগিছে আৰু আপোনালোককো দেখুৱাম, চাব। বহুত ভাল লাগিছে ৰিজৰ্টটো। আৰু এতিয়া ভিতৰলৈ গৈ আছোঁ, আপোনালোককো দেখুৱাম, চাই থাকিব। কি ধুনীয়া লাগিছে ৰিজৰ্টখন, বহুত ধুনীয়া লাগিছে, চাওক। সেইয়া আৰু দূৰলৈকে যাই আছোঁ। আৰু এইটো চাইডেতো শাক পাচলিও খেতি কৰে বহুত, এইটো চাইডে তো গৈ আছোঁ।
গাইজ গ্ৰীণউড ৰিজৰ্টটো খানাপাৰাত আছে আৰু ইয়াতে গাড়ী পাৰ্কিং কৰিব পাৰি, বহুত গাড়ী ৰাখিব পাৰি ইয়াতে, বহুত ডাঙৰ এৰিয়া হয় ৰিজৰ্টটো আৰু সেউজীয়া গছ গছনিৰে ভৰা, বহুত ভাল লাগে আৰু কঁঠালৰ গছটো বহুতেই আছে, আজি ফাৰ্ষ্ট টাইম আহিছোঁ, দেখা পালোঁ। আছিক ইয়াতে খেলিব পাৰিবি, খেলা বস্তু আছে আৰু ফুলৰ টাববোৰত কি ধুনীয়া ফুলৰ গছবোৰ ৰুইছে, চব বহুত ভাল লাগিছে। আৰু এই ৰাস্তাটোৰে গ'লে ৰেষ্টুৰেণ্ট যাব পাৰি আৰু ইফালে কিডছৰ খেলা ধূলাৰ বস্তু আছে আৰু ইয়াতে লিখা আছে চাইনবোৰ্ডত, চাওক ৰেষ্টুৰেণ্ট, বাৰ, অডি হল, ৱেভিং হল, গ্ৰীণ গ্ৰাছ লন, এইখিনি গোটেইখিনিয়ে সুবিধা আছে ইয়াতে। আৰু এইফালে কিডছৰ খেলা ধূলাৰ বস্তু। আৰু গাইজ আমাৰ মইনাই খেলিব পাই আজি বহুত ভাল পাইছে তাই, আৰু বহুত ডাঙৰ এৰিয়া হয়, মই কোনফালে যাম কনফিউজ হৈ গৈছোঁ। চ' যিখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এইটো আমাৰ মইনাক চাওঁ, কি খেলি আছে পুৰা। গাই চাওক কঁঠালৰ কিমান গছ আছে ইয়াতে, চাওক কিমান কঁঠাল লাগিছে আৰু চাওক বহুত ভাল লাগিছে মোৰ ৰিজৰ্টখন, আৰু বহুত মানে খেতিও কৰিছে এওঁলোকে, বহুত ভাল লাগিছে আৰু বহুত ডাঙৰ হয়, বহুত দীঘল হয়, বহুত ভাল লাগিছে। কঁঠাল কিমান কঁঠাল গছত বহুত ভাল লাগিছে আৰু আমাৰ মইনা পূৰা খেলাতে পূৰা লাগি গৈছে আৰু সেইটো আছি আৰু মইনা হৈছে খেলা ইয়াতে আৰু খেলিব পাই খুব ভাল পাইছে আজি। আৰু অলপ ভিতৰলৈ যাওঁ এতিয়া। আৰু গাইজ এই ৰাস্তাটোৰে গ'লে এইফালে ৰেষ্টুৰেণ্ট আছে, এইটো ৰেষ্টুৰেণ্ট হয়। গাইজ চাওক সেউজীয়া পৰিৱেশ কি ধুনীয়া লাগিছে একদম, আৰু ইফালে চাওক ৰেষ্টুৰেণ্টো আছে এইবোৰ, চ' বহুত ভাল লাগিছে। গছবোৰ চাওকচোন ইমান ধুনীয়া লাগিছে। আৰু এইফালে এটা চুইমিং পুলো আছে, চ' যাই আছোঁ আমি তালৈকে। গাইজ এইটো হৈছে চুইমিং পুল আৰু ইয়াৰে ছাইডত ৰেষ্টুৰেণ্টো আছে, আৰু মানে বহুত ভাল লাগিছে। আপোনালোকে ইয়াতে মানে সকলোখিনিয়ে সুবিধা আছে, আৰু আপোনালোকে ইয়াতে বাৰ, ৰেষ্টুৰেণ্ট চবেই আছে, মানে আপোনালোকে আহি ইয়াতে এনজয় কৰিব পাৰে। বহুত ধুনীয়া লাগিছে মোৰ আজি আহি কিনে।
ৰিজৰ্টখন ঘূৰিব পাৰে। গাইজ খোজকাঢ়ি ভাগৰ লাগি গ'ল, বহুত দীঘল। চ' এয়া যাই আছোঁ আৰু কি দেখা পাওঁ আপোনালোককো দেখুৱাম। আৰু ইয়াতে মেৰেজ পাৰ্টিবিলাকো হয়। এয়া চাওক, ফুল লৈ গৈ আছে ডেক'ৰেশ্যন কৰিবলৈ। আৰু এইফালে চাওক, ৱালত ইমান ধুনীয়াকৈ আৰ্ট কৰিছে, বহুত ভাল লাগিছে। আৰু এয়া চাওক গ্ৰীণউড ৰিজৰ্ট। আৰু এইফালে মানে এখন ফিল্ড আছে, ইয়াতে মানে খেলা ধূলাও কৰিব পাৰে, বহুত ভাল লাগে। গাইজ ৰিজৰ্টটো আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আৰু অলপমান আজি দেখুৱালোঁ, আৰু বেলেগ এদিন আহি আপোনালোকক ভালকৈ দেখুৱাম। চ' বহুত কিবা কিবি আছে, ভালকৈ দেখুৱাবলৈ নোৱাৰিলোঁ। আৰু এতিয়া আমি ঘৰলৈ যাওঁ গাইজ ৰিজৰ্টৰ পৰা মাৰ ঘৰত আহিলোঁ, আৰু এই আপোনালোকক দেখুৱাম ৰ'ব, মাহঁতে কি কৰি আছে দেখুৱাই আছোঁ। আৰু আজিৰ ভিডিঅ'টো যদি চাই আপোনালোকৰ ভাল লাগিছে, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ভণ্টি কি কৰি আছে আপোনালোকক দেখুৱাই আছোঁ চাব। গাইজ এইফালে ভণ্টি পোলাও বনাই আছে, ইয়া পোলাও। এইটো ভণ্টি, এইটো মইনাৰ পেহী মইনা ন, চুনুৰ বাৰ্থডে আজি ন। আশিক দাদা কিবা গিফ্ট আনিছে তোমাৰ কাৰণে। এইফালে মা ঘুমাই আছে। এইটো চুনুৰ কাৰণে গিফ্ট আনিছোঁ, হেপী বাৰ্থডে চুনু। চুনু লোৱা, তোমাৰ হেপী বাৰ্থডে। আৰু এইটো চুনুৰ বাৰ্থডে কেক হয়। চুনু কেক কাটিবানে এতিয়া? এইটো মইনা টোপনি গ'ল। এইফালে আমাৰ মইনা ফটোশ্বুট কৰি আছে, টোপনি গ'ল। এইটো মইনাৰ আম্মা মেকআপ কৰি আছে। Happy birthday to you. Happy birthday to you. Happy birthday, happy birthday. Happy birthday to you. Happy birthday to you. Happy birthday to you. Happy birthday, happy birthday. Happy birthday to you. Happy birthday to you. Happy birthday to you. Happy birthday, happy birthday. And the star burn tonight. Happy birthday to you. Happy birthday to you. Happy birthday, happy birthday. Happy birthday to you. Happy birthday to you. Happy birthday to you. Happy birthday, happy birthday. হ'ব, খাই থাকাচোন তোমালোকে। হ'ব দিয়া, লৈছোঁ দিয়া।
হবই হোলি খেলা নাই শুনো চাবা দেই ফ্ৰকটো লেতেৰা লাগিব কিন্তু এইটো মিলি মাহি এইটো বেবি কি লগাইছে এই ফুগুনো আৰু এইখিনি পিছত থৈ যায় এই হাতে দি নালবা শুনো কাপোৰত লাগিল শুন এই শুনো হাতে দি লালবা যেত ওপৰৰ পৰা কাটি কাটি লগাব দিবা চুলিও খাইছে মোৰ হাতত নাই যে কিনে একো নহয় একো নহয় হা এতিয়া তোমাক উঠাও ৰবা মোক নালাগে দিয়া নহয় দিয়া হ'ব দে আকৌ চোন হৈ গৈছে আৰু কথাটো বেয়া কৰি দিল দিছে মোক ইমান দিব নালাগে বাদাম ইয়াল্লা কাজনা ভিডিঅ' অলপ নাচি দে অলপ নাচি দিয়ে কেক লগাই দিছে আমাৰ মইনা চা মুখখন চাও তোমাৰ মুখখন চুনুৰখন চাও কেকেদি কি কৰি মোক লগাই দিবা দিয়া আৰু এইফালে আমাৰ টিকলিৰ লগত ফটোশ্বুট কৰি আছো মই গাইজ আজিৰ ভিডিঅ'টো এইখিনিয়ে যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ লগ পাম নেক্সট ভিডিঅ'ৰ সৈতে তেন্তে আজিলৈ বাই বাই ফ্ৰেণ্ডছ লাভ ইউ অল টেক কেয়াৰ বাই বাই